কম বয়সত বিয়া পাতি মাইকীক পেট ফুলাব জানিলে নহব, পেট ভৰাবও জানিব লাগিব। যোৱা বছৰ মোৰ আটাই ফুলকাবা 4 চুপ ৰুইছিল। মই আটাক সুধিলো, আটা ইমান ফুলকাবা কি কৰিবা? আটাই তেতিয়া কৈছি, হে নাতি তই এইগিলা বুজি নাপা, এইবিলাক ফুলকাবা ভৱিষ্যতৰ কামত আহিব। আৰু আজি গম পালো সেই ফুলকাবা কিয় ৰৈছে। আৰু বাইদেউ এই কথাষাৰ আপুনি আপোনাৰ হাজবেণ্ডক কবা, কাৰণ আপোনাৰ হাজবেণ্ডে পেট ফুলাব পাৰিছে কিন্তু পেট ভৰাব পৰা নাই। পেট ভৰাব পৰা হলি আজি একে ডাবল মিনিং ঘটিবনে? পইচা কামাব নালগি লৈ মৰণত হয়নে? মৰণত আছা না ভালে? মই আছো দিয়ক ভালে। গাইছ আপোনালোকে মৰা মাৰ আশীৰ্বাদত আকৌ আহি গেলো। আহিলে যেতিয়া অকমান মিছ দিয়ে যাওঁ। সেই গাইছ স্বাগতম জনাইছো চিনাকি হাজিলৈ। হেই, কম বয়সত বিয়া পাতি মাইকীক পেট ফুলাব জানিলে নহব, পেট ভৰাবও জানিব লাগিব। বাইদেউ কোনে কাৰ কি ফুলা সেইবিলাক বাদ দিয়া। আগতে নিজে ঠিক হৈ লোৱা। বেটিৰ স্বভাৱ চানি লিয়নৰ নিচিনা, তাই আকৌ জ্ঞান দিবা হে সীতাৰ নিচিনা। এইটো কাৰ জাৰ্চিকে কবা নোৱাৰো, কিন্তু গোহালি পাৰে এৰা হাত দৰে হৈছে। মোদীজীয়ে কৈছে বেটি বাচাও বেটি পঢ়াও, আৰু আমাৰ বেটি লাংতে আবা ধৰছি। বৰ্তমান অসমত কি হৈছে নাজানো, কিবা দেখোন আপি গিলা জেঙা দেখা ট্ৰেন দেখাব ধৰছি। কবা নৰছো দে গাইছ কি হয়। এইবিলাকো এটা নাৰী হা, এইবিলাক নাৰী হৈছে নাৰীৰ নামত এটা কলংক। নিজৰ দেহাটো লৰা দেখা পাই ইমান না ভাল পায়। বাইদেউ ইমান যদি জোকাৰিব ভাল পা তেনেহলে মোৰ লগত ই ৰিক্সাত উঠিবা, মই পুৰা জকৰে জকৰে লৈ যাম। কি হৈছে এইবিলাক? ৰিলছৰ ভূত নে না কিবা বেলেগ? ये सब क्या देखना पड़ रहा है? বাইদেউ মানিছো আপুনি আপোনাৰ হাজবেণ্ডক বহুত ভাল পায়, সেইকাৰণে ভিডিঅ'ত লৈছে, কিন্তু ভিডিঅ'ত এইবিলাক দেখাব লগা কি আছে? शर्म करो, भगवान से डरो भोसड़ी वालों। গাড়ী আৰু ছেকেণ্ড হেণ্ড গাড়ী দুয়োটাই একে। টিকলি ভালকে টিকি থাকে আৰু নিটিকলি এইদৰে অৱস্থা হয়। হয়নে মাৰণ নাহাত? বৰ্তমান সময়ত 80% মাইকীয়ে মোবাইলৰ কাৰণে বৰবাদ হৈছে। আগতে প্ৰেম বুলি কলি কৰ কি গাছৰ তলত, কৰ কি পুঁজিৰ তলত প্ৰেম কৰিছিল, আৰু আজিকালি কি হৈছে মোবাইলটো পাই হোৱাটছআপতে প্ৰেম কৰা কৰিছি। সেইকাৰণেতো গাইছ এনেকুৱা মাইকী দিনক দিনে ভাইৰেল হৈ যাই আছে। এতিয়াও টাইম আছে ভাল হোৱা। ঠগা বহুত ঠগা, তাৰ পিছত আহে এনেকুৱা ঠগা যাৰ কাৰণে 90% ল'ৰাই ঠগা খাই আছে। মাইনা তোমাৰ বুকুখন কিমান ভৰি আছে গম পাইছো দিয়া। এতিয়া আৰু এনেকে তলৰ পৰা দেখাব নালাগে, ওপৰৰ পৰা এনেকৈ ললে দেখা পায়। আজিকালি ল'ৰা ছোৱালীৰ কি হৈছে নাজানো, মানে নিজৰ শৰীৰটো দেখাব ইমান না ভাল পায়। ৰিলছৰ ইমানে ভূত সোমাইছে, মানে ইহঁতে শৰীৰত কি পিন্ধিছে কি নিপিন্ধিছে সেইবিলাক পাহৰি যায়। মাইনা তোমাক আৰু বেছি নকওঁ, কমচে কম ভাল হ'ব চেষ্টা কৰিবা নিজৰ ঘৰৰ ফালে চাই। এই ল'ৰাটোক মোৰ বেয়াকৈ ক'ব ইচ্ছা নাছিল, কিন্তু উপায় নাই গাইছ, ক'ব লগা বাধ্য। প্ৰথমে আহে জহৰা, তাৰ পিছত আহে ইয়াৰ নিচিনা জহৰা, যি নেকি ইউজ কৰাৰ পিছতো ই জন্ম পাইছে। আৰু ইয়াতকৈ বেছি জহৰা যিজনে এই ল'ৰাটোক শিকাই দি আছে। বাবু তুমি পাঁচ খোৱাতকৈ তোমাক ভিডিঅ' কৰিব শিকাই দিয়া সেই হিজৰাটোৰ ললিপপটো চুই থাকা, পাঁচতকৈ বেছি খোৱাত পাবা। তো গাইছ আজিৰ কাৰণে এখান্তি আৰু জয় আই অসম।